শান্তি সম্প্ৰীতি বজাই ৰখাত আৰু যিটো উন্নয়ন ডেভেলপমেণ্ট কাৰণে যিটো কাম কৰিব যিটো টাৰ্গেট সেইটো টাৰ্গেটটো যেতিয়ালৈকে ফুলফিল নহয় তেতিয়ালৈকে ময়ো হাৰ নামানো আৰু মই সেইটো প্ৰচেষ্টাত মই লাগিম আৰু যিটো আপোনালোকৰ যিটো ৰাইজৰ যিটো ইচ্ছা আপোনালোকে যিটো দেখা পাইছে আমি সেইটো টোটেলি মই যিটো ভাৱনা কৰিছোঁ মই যিটো সিদ্ধান্ত লৈছোঁ এতিয়া মনৰ ভিতৰত সিদ্ধান্ত লৈছোঁ যে মই লুম্বাজংখন টোটেলি মানে এনেকুৱা মানে টোটেলি চেঞ্জিং কৰিম ভাবিছোঁ মই ছিষ্টেমকেইটা চেঞ্জিং কৰিম ভাবিছোঁ আৰু আপোনালোকৰ সদায় থাকিম যে গাঁৱে চুকে কোণে টাউন চহৰ হওক য'ত হওক আপোনালোকে যিকোনো পৰিস্থিতিত মই সদায় যাম আপোনালোকে মোক মাতিলে যিকোনো পৰিস্থিতি বিয়া বাৰুৰ পৰা আৰম্ভ কৰি কিনি এই আপদে বিপদে যিকোনো পৰিস্থিতিত মই আপোনালোকৰ সদায় আছোঁ আৰু মই টাউনৰ চুকে কোণে গাঁৱৰ চুকে কোণে চব জেগাতো মই ঘৰে ঘৰে মোৰ পৰ্দাপণ হ'ব বুলি মই নিজৰ কাৰণে মই দৃঢ় বিশ্বাস আৰু সেইটো কৰি দেখামেই মই ইয়াতে মই আপোনালোকক এইটো জনাওঁ নিৰ্বাচনৰ কাৰণে লুম্বাজং প্ৰাৰ্থী হিচাপে মোক বাছনি কৰা মই কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম নংহাং লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু উপৰি অসমৰ ৰাজ্যিক বিজেপি তথা ষ্টেট বিজেপি প্ৰেচিডেণ্ট ভৱেশ কলিতা মণি শৰ্মা আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট নৰসিং তেৰণ সকলোকে মই প্ৰথমতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যে মোক বাছনি কৰি যে লুম্বাজং প্ৰাৰ্থীৰ থিয় কৰাই যে লুম্বাজং সৰকে কাম কৰিবৰ কাৰণে যে মোক বাছনি কৰিছে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেইটো কাৰণে মই সেইটোৱে বিচাৰোঁ যে কাৰ্বি আংলংখন এতিয়া যিহেতু ডিফু কাৰ্বি আংলং এইটো চিটিটো বহুত স্মাৰ্ট চিটি হ'বলৈ গৈ আছে সেইটো আপোনালোকে চবেই জানে আৰু বিগত 5 বছৰ বিজেপি চৰকাৰত যে ইমান ডেভেলপমেণ্ট হৈছে মানে কি ক'ব আপুনি স্পীড এনেকুৱা স্পীডত মানে অসমীয়া ক'ব দ্ৰুত গতিত যিটো ডেভেলপমেণ্ট যিটো দ্ৰুতগতি ডেভেলপমেণ্টটো হৈ গৈ আছে সেইটো চবেই জানে কিন্তু আমাৰ লুম্বাজংটো সকলো ডেভেলপমেণ্ট আছে টাউন এৰিয়া কিন্তু আৰু ভিলেজ চুকে কোণে এতিয়া মানে একে সমান্তৰাল হয় চুকে কোণে ডেভেলপমেণ্ট কাৰণে আমি চেষ্টা কৰিব লাগে নে নালাগে সেইটো কাৰণে এতিয়া আমি যিমান ডেভেলপ হৈছে তুলিৰাম নংহাং ছাৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব কিন্তু তেখেতৰ যিটো সপোন যে কাৰ্বি আংলংখন মানে বিশ্বৰ স্তৰত লৈ যাব কাৰণে উন্নত মানদণ্ড লৈ যাব কাৰণে তেখেত যিটো প্ৰচেষ্টা সেইটোৰ লগত মই খোজ পেলাই যে লুম্বাজং সমষ্টি তথা কাৰ্বি আংলঙৰ যিটো উন্নতি মানে যিটো ডেভেলপমেণ্ট কাৰণে মনোবল বঢ়াবলৈ অলপমান তেখেতক ভাষণ দিব লাগিব ইছ্যু ডেভেলপমেণ্ট পিচ এণ্ড ডেভেলপমেণ্ট বহুত আশাবাদী সকলো চিটত জয়যুক্ত হ'ব যিহেতু মই ছাত্ৰ সন্থাৰ পৰা যিটো মই অহা যিহেতু মোৰ ইয়াতে মোৰ জন্ম সেইকাৰণে মোৰ অভিজ্ঞতা মতে মোৰ এক্সপিৰিয়েঞ্চত কিন্তু মোৰ বৰ্তমান সময়ত যিটো ডেভেলপমেণ্ট কাম যিটো ভাৰতীয় জনতা পাৰ্টি যিটো দ্ৰুতগতিভাৱে কৰি গৈছে কিন্তু মই তেনেকুৱা প্ৰত্যাহ্বান মই দেখা পোৱা নাই 100% জিকিব বুলি মই সমষ্টি বেছি বাঢ়িলেও সেইটো হৈছে যে আপোনালোকে যিটো CM ছাৰে কৈ আছে আমাৰ যিটো CM কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ডক্টৰ তুলিৰাম নংহাঙে কৈছে ৱৰ্ক কালচাৰ লাগে বুলি কৈছে তেওঁলোকে যিটো কৈছে কথাৰে নহয় কামেৰে পৰিচয় দিব লাগে বুলি কোৱাৰ কাৰণে তেওঁলোকে যিটো সমষ্টিভাৱে মতে সেইটোৱে মই ক'ব বিচাৰিছোঁ যিহেতু আপোনালোকে মোক সুযোগ দিয়ক মই কথাৰে নহয় কামেৰে মই কৰি দেখাম ৰাজনীতিলৈ অহাৰ পিছত বৰ্তমান আপুনি কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ বাবে বিজেপিৰ বাবে টিকেট পাইছে আপোনাৰ প্ৰথম অনুভৱ কি মোৰ অনুভৱটো হৈছে যে
যিহেতু BJPৰ যিটো BJP পাৰ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকৰ যিটো টাৰ্গেটটো হ'ল যে ভাৰতখন মানে উন্নতিৰ পথত ল'ব লাগে সেইটো কাৰণে যিটো ডিজিটেল ইণ্ডিয়া বৰ্তমান স্মাৰ্ট ইণ্ডিয়া সেইকাৰণে সেইটো হিচাপে তেওঁলোকে ভাবি যে মোক যিহেতু মোৰ এজ এ যুৱ নেতা হিচাপে মোক ইয়াতে প্ৰাৰ্থিত্ব থিয় কৰাইছে সেইকাৰণে মোৰ অনুভৱটো ভাল লাগিছে যে তেওঁলোকৰ যিটো মই পাৰ্টি জইন নকৰাৰ আগতেও 5 বছৰ আগতে জইন কৰিছোঁ কিন্তু সেই তেতিয়াৰ পৰা চিন্তাধাৰা কৰি মই এদিন মই সুযোগ সুবিধা পালে মই নিজৰ জিলাৰ কাৰণে নিজৰ বাসিন্দাৰ কাৰণে জিলাৰ কাৰণে আৰু ৰাজ্যৰ কাৰণে তো দেশৰ কাৰণে কাম কৰি যাম বুলি সেইটো সুযোগটো দিয়াৰ বাবে মোৰ অনুভৱটো ভাল লাগিছে আৰু বিজেপি যিটো খালি কথাৰে নহয় কামেৰে তেওঁলোকে প্ৰতিফলিত কৰিছে দেখা গৈছে যে 18 নং লম্বাজান পৰিষদীয় পাই আপোনাৰ কেনেকুৱা লাগিছে মই অনুভৱ কৰিছোঁ যে টিকেটটো পাই মই প্ৰথমতে ষ্টেট ৰাজ্যিক পৰা সামৰণি স্বায়ত্ত আয়োগ পৰিষদৰ মুখ্য কাৰ্যবাহী সভাপতিক মই ধন্যবাদ দিছোঁ আৰু ইয়াতে মই ক'ব বিচাৰিছোঁ যে এওঁলোকে মোক যুৱচাম হিচাপে যে কাম কৰিব পৰা শক্তি আৰু কাম কৰিব পৰা সামৰ্থ্য আছে বুলি মোক বাছনি কৰিছে সেইটো যিটো এওঁলোকে যিটো বিশ্বাস সেইটো মই বিশ্বাস কেতিয়াও নাভাঙিম আৰু মই ৰাইজৰ হকে কাম কৰি যাম আৰু ইয়াতে সদায় মানে উন্নতিৰ যিটো CM ছাৰে যিটো কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য যিটো বিচাৰিছে যে ডেভেলপমেণ্ট শান্তি সেইটোৰ লগতে মই সংগতি ৰাখি মই এইটোৰ লগতে আমি কৰি দেখাম যে কামটো কৰি দেখাম যে আমি কাৰ্বি আংলংখন মানে খালি অসমতে আবদ্ধ নাথাকি কাৰ্বি আংলঙত আবদ্ধ নাথাকি অসমত আবদ্ধ নাথাকি মানে গোটেই ভাৰতত যেতিয়া নাম কৰা যে আমাৰ কাৰ্বি আংলংখন মানে সদায় শান্তি সম্প্ৰীতি আৰু ডেভেলপমেণ্ট ফাষ্টেষ্ট ডেভেলপমেণ্ট মানে ডিষ্ট্ৰিক্ট সেইটোতো সপোন সেইটো হ'ব মই সদায় কৰি দেখাম আৰু ৰাইজৰ মানে সুখে বিপদে আপদে যিকোনো পৰিস্থিতিত মই থিয় হ'ম আৰু সেইটো যিটো সমস্যাবোৰ মইতো যিমান পাৰোঁ এজ এ মানৱ হিচাপে যিটো মোৰ কৰিবলগীয়া কামখিনি মই কৰি যাম আৰু যেতিয়ালৈকে মোৰ কিবা শক্তি আছে মই গোটেইখিনি যিমান পাৰোঁ মই সেই সমস্যাকেইটা সমাধান কৰিবলৈ মই চেষ্টা কৰি যাম দলৰ কাৰ্যকৰ্তা দলৰ কৰ্মী গাঁৱৰ পৰ্যায়ত কাম কৰা বা আমি ডিষ্ট্ৰিক্ট ভিত্তিত কাম কৰা সেইসকলক লৈ আনিছোঁ আৰু আমি মহিলা কেণ্ডিডেট 4গৰাকী দিছোঁ তাৰোপৰি কাৰ্বি আংলঙত থকা বিভিন্ন জাতি জনজাতি যেনে আমি আদিবাসীসকলকো দলীয় টিকেট দিছোঁ আৰু বঙালী সম্প্ৰদায়কো আমি দলীয় টিকেট দিছোঁ অসমীয়া সম্প্ৰদায়কো আমি দলীয় টিকেট দিছোঁ বিহাৰী সম্প্ৰদায়কো আমি দলীয় টিকেট দিছোঁ যিসকল জাতি বা জনজাতিসকলে তুলনামূলকভাৱে এটা সংখ্যাগৰিষ্ঠ বুলি আমি ভাবি লৈছোঁ যিবোৰ সমষ্টিবোৰত আমি চাই চিন্তি আমি নন ট্ৰাইবেল সকলকো আমি 4গৰাকী আমি টিকেট দিছোঁ আৰু মহিলাকো আমি 4গৰাকী টিকেট দিছোঁ গতিকে আৰু বিশেষভাৱে একো নাই আজি কাইলৈ আমি মনোনয়ন পত্ৰ দাখিল কৰিম আজি কাইলৈ অন্তিম দিন আমি ইয়াত প্ৰায় 11টা বজাৰ পৰা আমি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি যাম আমাৰ হাওৰাঘাট আৰু ডিফুৰ যি বিধানসভা সমষ্টিৰ অন্তৰ্গত যিবোৰ MIC সমষ্টি আছে আমি ইয়াত ডিফুত আমি মনোনয়ন পত্ৰ দাখিল কৰিম আৰু বোকাজান সাব ডিভিজনৰ অন্তৰ্গত যিবোৰ সমষ্টি MIC সমষ্টি আছে তাতে বোকাজানতে দিয়া হ'ব আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট তাত 9টা বৈঠালাংশ বিধান সমষ্টিৰ অন্তৰ্গত 9টা MIC সমষ্টি আছে তাতে হামৰেনতে মনোনয়ন পত্ৰ দাখিল কৰা হ'ব